So hey guys, this is me Arijit and welcome back to my YouTube channel. About 3 weeks or pasot. Ever more karne eta normal kotha hoy. So it is the time kobole jao tenhole eta time hoise 10:33 focus and aji hoise 5th of July. So finally moi aji vaccine lobo goi asu. Ya gom pao bahut late hoise vaccine loa karon 1 month asilu moranot so Shibsagar ahilu. Second day vaccine lobo goi asu. Aji mo vlog ba video dot etu dekham je vaccine loar side effects pur ki side effects নহয় ওরে কয় ফিভার হয় বলি ভ্যাকসিন লোৱাৰ পাছত ফিভাৰ হয় বলি সো ভিডিওত মানে কমপ্লিটলি মোৰ এক্সপেৰিয়েন্স মানে মোৰ কি হ'ব গৈ আছে কি হ'ব গৈ আছে ভ্যাকসিন লোৱাৰ পাছত ওপৰতে হ'ব আজি কমপ্লিট ভিডিওটো আৰু মই বহুত দিন ব্লগো বনোৱা নাই সো যদি ফ্ৰণ্টৰ পৰা এনেকৈ কন্টেন্ট আহিছে এৰি দিব নোৱাৰি ন কাৰণ যদি মই এনেকৈ ৰখি থাকো দেন মোৰ চেনেলটো এদিন নহয় এদিন ডেড হ'বই 11 মানত যাম মই আৰু মা যাম মাৰ সেকেন্ড ডোজ হয় মোৰ ফাৰ্স্ট ডোজ হ'ব এটো জায়গাটো কত ইমান ভালকে গম নাপাও সো তাৰ আগতে ফাৰ্স্ট ডে ফ্ৰেশ হৈ লওঁ ওলাই লওঁ ভালকে তাৰ পিছত লগ পাইছো ওলাই লওঁ সো ফাইনালি লোৱা হৈ গ'ল যোনটো জায়গা আছিল লোকেশনটো হেতু হৈছে নয়নদা ঘৰৰ ওচৰত একেবাৰে মানে নয়ন চেতিয়া সাবস্ক্ৰাইবাৰ্ছবোৰে চিনি পায় সো নয়নদা ঘৰ একেবাৰে ওচৰতে হয় হাঁচৰাৰ ফালে সো এটা যাওঁ এতিয়া টাইম হৈছে 11:15 কৈছিলোঁ 11ত ওলাই যাম বুলি বাট কেতিয়াও টাইমত নহয় সো এতিয়া যাওঁ ওলাই যাওঁ আপোনালোকে ভিউ এনজয় কৰক য়েছ সো ভ্যাকসিন লোৱা হৈ গ'ল ওলাই আহিলোঁ ভ্যাকসিন লৈ তেনেকুৱা একো মানে অলপ পেইন হৈছে অলপ লেফ্ট হেণ্ডখনত লোৱা হৈছিল অলপ পেইন হৈছে দেন অলপ ভাৰী ফিল হৈছে তাৰপিছত মোৰ মাথা বিষ হৈ আছে মাথা ঘূৰাইছেও সেইটো হৈছে মেবি কাৰণ মই কালি ৰাতি ভালকৈ খোৱাও নাই আৰু আহোঁতে একো খোৱা নাই মেবি সেইকাৰণে হৈছে সো তেনেকুৱা বেছি একো হোৱা নাই সো এতিয়া সেইকাৰণে একো খোৱা নাই খামগৈ ক'ৰবাত তাৰপিছত খাই ডাইৰেক্ট ঘৰ যাম আৰু অলপ উইক ফিলো হৈছে সো খাই ডাইৰেক্ট ঘৰ যাম বেছি কৰি ইমান চাই আছোঁ কৰিলি কাম কিমান টাইম লাগিব ফাইনলি আহি গ'ল মোৰ আছিল সো খালাও পৰা সো ফাইনেলি ঘৰ পালে দেন মই আপডেটছবোৰ দি থাকিম যে মোৰ ফিভাৰ হৈছে নাই হোৱা কেনেকুৱা হৈ আছে চব কৈ থাকিম কিন্তু তাক মই ফ্ৰেছ হৈ লওঁ বহুত বেছি ভাগ লাগিছে ফ্ৰেছ হৈ লওঁ ফাৰ্ষ্ট টাইম it's update time so now it time hoise 5:12 ঠিক আছে 5:12 hele অলপ গাটো গৰম লাগিছে এন্ড দেন যোনখন লেফট হেণ্ডত লৈছিলোঁ সেইখন অলপ ষ্টিফ ফিল হৈ আছে বেছি একো তেনেকৈ নাই লগা কৈছে পেইন হ'ব বুলি বাট এতিয়ালৈকে তেনেকুৱা পেইন নাই হোৱা মেবি ৰাতিলৈ হ'ব বাইদেউ মতলীয়া মন বহুত DM আহিছিল বাট ষ্টক নাই এতিয়া খতম হৈ গ'ল সেইকাৰণে DM মই ৰিপ্লাই দিব পৰা নাই দিম জল্দি আহি আছে আৰু সবকে ৰিপ্লাই দিম সবে পিন্ধিব মতলীয়া মন যেতিয়া ফিভাৰ হয় তেতিয়া লগ পাম বেলেগ দেখিছে অলপ আৰে দেখিবই কাৰণ আজি ডেট হৈছে 9th of July ভ্যাকসিন লৈছিলোঁ 5 6 7 8 9 5 দিনৰ পাছত আহিছোঁ অলপ বেছিকৈ ফিভাৰ হৈ গৈছিল মোৰ ক'ব গ'লে এতিয়াও লেফ্ট হেণ্ডখন পেইন হৈ আছে জানিব মন গৈছে মই লৈছিলোঁ শিল ভ্যাকচিন আৰু যোনে লয় কেতিয়াও যোনখন হাতত মানে ভ্যাকচিন লয় সেইখন হাতি কেতিয়াও সেইটো সাইড দি কেতিয়াও হ'বলৈ ট্ৰাই নকৰিব
বহুত বিষায় বহুত বেছি বিষায় আৰু মোৰ আজিলৈকে বিষে হৈ আছে এতিয়ালৈকে বিষ হৈ আছে এতিয়া মানে এতিয়া মুভ কৰিব পাৰিছোঁ তেতিয়াতো মুভ কৰিব পৰা নাছিলোঁ আৰু মই ভাবিছিলোঁ যে ফিভাৰ অলপ কমকৈ হ'ব বুলি এইকেইদিন বেছিয়ে ফিভাৰ হৈ গৈছে মানে দিনত ভাল হৈ থাকে ৰাতি ফিভাৰ হৈ যায় আৰু মানে গা বিষ চাবিষ হৈছিল তেনেকুৱা অলপ বহুত হৈছিল মূৰ বিষ মাথা বিষ সেইবোৰ বহুতখিনি হৈছিল আৰু ক'ব গ'লে মোৰ বহুত দিন ফিভাৰ হোৱা নাছিল বহুত দিন নহয় বছৰ হৈ গ'ল মোৰ ফিভাৰ হোৱা উইক ফিল হৈ গৈছিলে সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ মানে ভাবিছিলোঁ যে মই সেইদিনাখন কেতিয়া ভিডিঅ' বনাইছিলোঁ সেইটো চাব লাগিব ঠিক আছে অ'কে চাই লওঁ চ' সেইদিনাখন মই ভিডিঅ' বনাইছিলোঁ কৈছিলোঁ যে 5/12 মই এনেকৈ হৈছিল বুলি তাৰপিছত মই ভাবিলোঁ যে ৰাতিও আপডেট এটা দি দিম যে মই এনেকুৱা হৈ আছে বুলি বাট অলপ বেছি হৈ গ'ল চ' সেইকাৰণে মই একো ভিডিঅ' কৰিব নোৱাৰিলোঁ চ' আজি আহি গ'লোঁ আকৌ চ' ভিডিঅ'টো একেবাৰে লাষ্টত এইটোৱে কওঁ যে ভিডিঅ'টো বনাই এইটোৱে মটিভ আছিল যে ভেকচিন লোৱাটো ইমানো ডাঙৰ কথা নহয় বেছি একো নহয় মোৰ অলপ বেছিয়ে হৈ গৈছিল সেইটো কিয় নাজানো কাৰণ মোৰ লগত মোৰ মাও লৈছিল এতিয়ালৈকে একো খোৱাই নাই মানে একো খোৱাই নাছিল লগতে মোৰ লগৰকেইটাও লৈছিল আগতে লৈছিল সিহঁতি চিনি পায় মোৰ ভ্লগত ওলাইছে অচিন্তা শাশ্বত আৰু জেনক্ৰিপ্ট অভিয়াছলি জেনক্ৰিপ্টক চিনি পায় চ' সিহঁতি লৈছিল সিহঁতৰতো একোৱেই নহ'লে বাট অংকুৰৰ হ'ল আৰু মোৰ হ'ল আৰু মানে মোৰ জনাৰ ভিতৰত কৈছোঁ সিহঁতৰ হৈছে চ' কিছুমানৰ হয় কিছুমানৰ নহয় ইমানো ডাঙৰ কথা নহয় আৰু যোনে যোনে এতিয়ালৈকে ভেকচিন ল'ব পৰা নাই একো নাই ট্ৰাই কৰি থাকক ট্ৰাই কৰি থাকক ৰিয়া ভেকচিন লওক ঠিক আছে ভেকচিন ল'ব লাগে চ' ডেট ইজ ইট ফৰ টুডে ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোকে ভিডিঅ'টো ভাল পালে দেন অভিয়াছলি লাইক কৰিব দেন কমেণ্ট কৰিব শ্বেয়াৰো কৰিব পাৰে ফ্ৰেণ্ডছৰ লগত ফেমিলিৰ লগত চব যাৰ কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' ইমানে আছিল ব্লগটো অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ চ' তেতিয়ালৈকে বাই পিছ Put it on repeat. We don't pull up, we escape. Get a crib or take us for a sail. Midnight return flying